10 ডিসেম্বৰ অসম পুলিচৰ প্ৰায় 5000 প্লাছ সিলেকশ্যন পোৱা কেণ্ডিডেট বুলি কৈছোঁ বা মোৰ মৰমৰ ভিউৱাৰ্ছ বা মোৰ নিজৰ আপোনখিনি সিলেকশ্যন পালে মোৰ ভিডিঅ' চাই থকা সকলোকে শুভেচ্ছা দিছোঁ। 1 বছৰ যি ট্ৰেইনিং আছে ট্ৰেইনিং খুব ভালদৰে কমপ্লিট কৰা। তোমালোকে যিটো আশা লৈ গৈছা সেই আশাটো যাতে সম্পূৰ্ণ হওক আৰু আগুৱাই যোৱা সেইটো বিচাৰিছোঁ। আৰু আজি 10 ডিসেম্বৰ সিলেকশ্যন পোৱা নোপোৱা পাছ ফেইল আশা কৰা নকৰা নাম অহা নহা সকলোৰে বাবে আজি এই দিনটো বিশেষ। কোনোৱে ভাবিছিল এনেকুৱা এটা এপ্লাই কৰোঁতেই ভাবিছিল যে এনেকুৱা এটা দিন আহক যে মই জইনিং কৰিবলৈ পাম আৰু আজি তেওঁলোকৰ সপোনবোৰ ছাকচেছ হ'ল। আৰু বাকী যিসকলৰ নাম নাহিল সিলেকশ্যন নহ'ল তেওঁলোককতো আৰু একো কথা সান্তনা দি একো নোৱাৰি আৰু তেওঁলোকক কি ক'মনো। বাকী বিশেষ মই একো নকৰোঁ, খালি 10 ডিসেম্বৰ দিনটোৱে আছিল মোৰ বাবেও এটা বিশেষ দিন, কাৰণ মোৰ আপোনবোৰে আজি তাৰিখত সিলেকশ্যন পালে। তেওঁলোকক কৈছোঁ ভালে থাকা, ভাল হওক। নতুন এপ্লাইখিনিকে কৈছোঁ চেষ্টা কৰা, নিশ্চয় সফল হ'বা। খালি ৱেইট কৰা, ধৈৰ্য ধৰা। বাকী বিশেষ ইয়াত আৰু একো কথা কৈ কাকো মটিভেট কৰিব নোৱাৰি, খালি তোমালোকে চেষ্টা কৰা। সকলোকে কৈছোঁ সিলেকশ্যন পোৱা নোপোৱা আজি তাৰিখত মানে 10 ডিসেম্বৰটো হৈছে এটা বিশেষ দিন। আমাৰ এই অসম পুলিচৰ বাবে ৱেইট কৰি থকা বা অসম পুলিচ লাভাৰসকলৰ বাবে এটা বিশেষ দিন আছিল 10